নমস্কাৰ, আজি আমাৰ লগত আছে অসমৰ এজন বিখ্যাত পাবজি প্লেয়াৰ চিম্পু। তো চিম্পু, তই পাবজি কিমান আগৰ পৰাই খেলা? মই পাবজি 10 বছৰ আগৰ পৰাই খেলোঁ। এই পাবজি অলবাৰে 2-3 বছৰ হ'লে। নহয় মই 10 মাহ আগৰ পৰা খেলা। কোনে কৈছে 10 বছৰ? 10 মাহ আগৰ পৰা। তেতিয়াহ'লে ঠিক আছে দে, 10 মাহ আগৰ পৰা হ'ব। তই পাবজিৰ বিষয়ে কি জানা কৈ দিছোঁ ৰাইজক। তাৰমানে ইয়াত আপুনি আলু দিব পাৰে, বাংনা দিব পাৰে, ভেন্দি দিব পাৰে, লগতে স্কচো দিব পাৰে। কি এখন চব্জি হ'ল? তে আপুনি কিহৰ কথা কৈ আছে তে? মই পাবজিৰ কথা কৈছোঁ, মোবাইলত খেলা গেম পাবজি। পাবজি তাকে পাবজি বুলি। পাবজিৰ বিষয়ে আৰু মই নাজানিম না। তাৰমানে আমাৰ পাবজিৰ থিংকিংটো সৰ্বানন্দ দাই আনিছিল আৰু হিমন্ত বিশ্ব শৰ্মাই ফিতা কাটছিল পাবজিৰ। কি পাবজিৰ ফিতা কাটছিলি তই? কিয়? তই কিহৰ কথা কৈ আছা? মই পাবজিৰ কথা কৈছোঁ, মোবাইলত খেলা গেম পাবজি। মোবাইলত খেলা পাবজি। তাকে পট্টো যে হেডছত। এই পট্টোছে হেডছত। যেতিয়া পাবজিখন ভাৰতত বন্ধ হৈছিল তেতিয়া তোৰ কেনে লাগছিল মনটো? একদম বেয়া লাগিছে মোৰ। পাবজি বন্ধ যাতে চৰে পানীত পৰা হৈ গৈছে মই। এতিয়া যে পাবজিখন খোলা দিম বুলি কৈছি, তোৰ মনটো কেনে লাগছি? একদম মনটো ৰঞ্জিত লাগি গৈছে মোৰ। ফূৰ্তিতে নাচি আছো মই ঘৰত। তই পাবজি 8 দিনত কেই ঘণ্টাকে খেলা? মই দিনটো 28 ঘণ্টা পাবজি খেলাম। 8 দিনত 24 ঘণ্টা তো আৰু কি 28 ঘণ্টা পাবজি খেলা? 28 ঘণ্টা নহয়, 8 ঘণ্টা খেলা পাবজি মই। কি শুনে তই হেন সমাজত? কি হেন সমাজ তই? কি হেন ককে থাকা তই? তে হেনখন হয় যদি কি তে তই? তই মনে মনে তাক ইণ্টাৰভিউ দিবা আহিছে, ইণ্টাৰভিউ দি যাক। দে হ'ব দে। কি বেলেগ প্ৰশ্ন আছে দে আৰু কি পাবজিৰ কথা যি উদাহ দি ঠাকে দে কেইটামান পাবজিৰ বন্দুকৰে নাম কছো তই। বন্দুকৰ নাম খবৰা। দে কি ৰখি আছে, নাজনা নাই কি? মই নাজনিম নে বন্দুকৰ নাম? কৈ আছো নাম ৰচো তো ধৈৰ্য নাযায়। হেল্ল' দতলি কি হৈছে? কেইটামান পাবজিৰ বন্দুকৰ নাম কয়। কৈছো একিয়াম। আৰু কি আছে? ইউ গ্ৰজা। গজাটো নহয়। হ'ব দে দুটা। কিয়ে তই কোনোবা দতলি সুধি পেলাই ক'লে, তই নিজে নাজনা না কি পাবজি খেলাই তই? দতলি হওক ফেকলাই হওক যোনী হয় আকে কথা, তই খালি নাম জানিলে হ'ল নে নহয়? দে এতিয়া নাম কেইটামান, কি পাবজি খেল তই? দে লেপটপটোত লিখিলো তই। একিয়াম, গ্ৰজা, স্কাৰেল আৰু আছে আৰু বহুত আছে। তই চাবি ইউটিউবত চাবি। ইউটিউবটো কি কৰিবা সুধিছা? মোবাইল নালাই নেকি? চাবি ইউটিউবত। তই বোলে দিনটোৰ 8 ঘণ্টা পাবজি খেলা, এতিয়া লাগি বন্ধুৰ কেইটাৰ নাম নাজনা? এনে নামত খেললি হ'ব নেকি? মোৰ আগত বেছি কথা নকবি, জোতা অলকে মজাই দি কোবাম।